নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলেম অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি 1 আঘোণ মঙ্গলবাৰ ইংৰাজী 18 নৱেম্বৰ 2025 পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল মেঘ ৰাশি মেঘ ৰাশিৰ দাম্পত্যৰ ক্ষেত্ৰত বাধা মেঘ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো দাম্পত্য জীৱনত নানা ধৰণৰ বাধা আহিব পাৰে গতিকে আজিৰ দিনটো আপোনালোকে অলপমান সাৱধানেৰে চলিব বৃষ ৰাশিৰ ঋণ আদায় বৃষ ৰাশি জাতক জাতিকাৰ আজিৰ দিনটোত যদি কাৰোবালৈ ধাৰে দিয়া টকা আছিলে তেতিয়াহলে সেই ঋণ আদায় হ'ব মিথুন ৰাশিৰ প্ৰতিভা লাভ মিথুন ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত নতুন প্ৰতিভা উদ্ভাৱন কৰিব পাৰে কৰ্কট ৰাশিৰ ব্যয় বৃদ্ধি কৰ্কট ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটো খৰচ পাতি কৰাৰ ক্ষেত্ৰত অলপমান সাৱধানেৰে কৰিব কাৰণ আজিৰ দিনটোত আপোনালোকৰ অলাগতিয়াল ব্যয় বৃদ্ধি হ'ব পাৰে এইবাৰ আহিছো সিংহ ৰাশিলৈ সিংহ ৰাশিৰ ভ্ৰাতাৰ পৰা সাহায্য লাভ সিংহ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত নিজ ভাতৃৰ পৰা সাহায্য লাভ কৰিব পাৰে কন্যা ৰাশিৰ ভূ সম্পত্তি লাভ কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত মাটি লাভ কৰিব পাৰে তুলা ৰাশি চিন্তান্বিত তুলা ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটো চিন্তান্বিত হৈ কটাব পাৰে গতিকে আজিৰ দিনটো আপোনালোকে মনটো দৃঢ় কৰিহে কামত আগবাঢ়িব বৃশ্চিক ৰাশি দ্ৰব্যাদি লাভ বৃশ্চিক ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো বস্তু লাভ কৰিব পাৰে এইবাৰ আহিছো ধনু ৰাশিৰ সংযমহীন ধনু ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো ক্ষেত্ৰতে সংযমহীন হৈ পৰিব পাৰে গতিকে আজিৰ দিনটো আপোনালোকে দৃঢ়তাৰে কটাব মকৰ ৰাশি বিদ্যাহানি মকৰ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত বিদ্যাহানিত ভুগিব পাৰে কুম্ভ ৰাশিৰ অৰ্থ সম্পদ লাভ কুম্ভ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত টকা পইচা অথবা বস্তু সামগ্ৰী লাভ কৰিব পাৰে এইবাৰ আহিছো অন্তিমটি ৰাশি মীন ৰাশিৰ গৃহ অশান্তি মীন ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটো ঘৰুৱা অশান্তিত ভুগিব পাৰে এয়াই আছিল আজিৰ দিনটো ৰাশিফল এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছো আপোনালোকৰ দিনটো শুভ আৰু মংগলময় হওক তাৰেই কামনা কৰিছো ধন্যবাদ